নমস্কাৰ বন্ধু বান্ধৱীসকল, বহুমুখী প্ৰতিভা চেনেলটোলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি আমি ঘৰুৱাভাৱেনো কেনেকৈ ফেম ব্যৱহাৰ কৰিব পাৰি, আৰু এই ফেম ব্যৱহাৰ কৰিলে আপোনালোকে 15 মিনিটতে বগা হৈ যায়। আৰু এই ফেম ব্যৱহাৰ কৰিলে আপোনালোকৰ কিনো ছাইড ইফেক্ট হয় স্কিনখনত, আহকচোন জানো এই ভিডিঅ'টোৰ জৰিয়তে। এয়া দেখিছেনে, মই ফ্ৰেম এপ্লাই কৰিছোঁ। আপোনালোকে ফেম আৰু এই দুইটা বস্তু জোখৰ পৰিমাণে লৈ ল'ব, আৰু ইটোও বেছি নল'ব, ইটো ক্ৰীমো বেছি নল'ব, আৰু মিক্সটো বেছিকৈ নল'ব। দুইটাই জোখৰ পৰিমাণে লৈ ল'ব, তাৰপিছত এপ্লাই কৰিব। আৰু এপ্লাই কৰাৰ পিছত 15 মিনিট টাইম মুখত লগাই ৰাখিব লাগিব। ইয়াত দেখিছেনে, মই 15 মিনিট টাইম মুখত লগাই ৰাখিছোঁ। আমি বিয়ালৈ যোৱা হওক বা ক'ৰবাত যোৱাৰ আগতে যদি ফ্ৰেমটো ব্যৱহাৰ কৰোঁ, তেতিয়া আমাৰ স্কিনখন ধুনীয়াকৈ বগা হৈ যায়। আপোনালোকে বেলেগ ফ্ৰেমো ব্যৱহাৰ কৰিব পাৰে। মই পিংক ফ্ৰেমটোৱে ব্যৱহাৰ কৰিছোঁ। আৰু আপোনালোকে গ'ল্ড ফ্ৰেম বা কিবাকিনি বহুত প্ৰকাৰৰ ফ্ৰেম পায়, আপোনালোকে সেইটোও ব্যৱহাৰ কৰিব পাৰে। মোৰ এইটোৱে ভাল লাগে, সেইকাৰণে এইটোৱে ব্যৱহাৰ কৰিছোঁ। এয়া দেখিছেনে, মোৰ লগাই হৈ গৈছে। এতিয়া শুকাবলৈ দিছোঁ। শুকোৱা 15 মিনিটমানৰ পিছত শুকাবলৈ আৰম্ভ কৰি আছে, দেখিছেনে। আৰু এইটো ফ্ৰেম ব্যৱহাৰ কৰোঁতে আপোনালোকে মুখেদি কথা নাপাতিব, আৰু মুখেদি যদি কথা পাতে তেতিয়া আপোনালোকৰ ৰিংকলছ বা স্কিনৰ কিবাকিনি বেলেগ সমস্যাও দেখা দিব পাৰে। সেইকাৰণে আপোনালোকে মুখেদি কথা নাপাতিব। এয়া দেখিছেনে, মোৰ 15 বা 20 মিনিট সময় হৈ গৈছে। তাৰপিছত মই এই তিতা কাপোৰ এখনেদি আঁতৰাই দিছোঁ। আপোনালোকেও এনেকৈ আঁতৰাই দিব। আৰু তাৰপিছত স্কিনখনত চাবোন ব্যৱহাৰ নকৰিব। ইয়াৰ কোনো ছাইড ইফেক্ট নাই, আপোনালোকে লগাব পাৰিব। আজিলৈ ভিডিঅ'টো ইমানতে। যদি ভাল লাগিছে লাইক, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।